এয়া দেখিবলৈ পাইছে চকলং বনাবলৈ আৰম্ভ কৰিছে তেওঁলোকে। চকলঙৰ কাৰণে যি মৰল লাগে তেওঁলোকে তাৰ পৰাই আহিছে, দৰা ঘৰৰ পৰাই আহি এয়া বনোৱা আৰম্ভ কৰিছে। দেখিবলৈ পাইছে কেনেকুৱা ধৰণৰ পদ্ধতি তেওঁলোকে প্ৰয়োগ কৰিছে, অতি সহজতে হোৱা এইটো পদ্ধতি তেওঁলোকে প্ৰয়োগ কৰিছে। আমি সকলোৱে চাই খুব ভাল পাইছোঁ। এয়া ফুলৰ নিচিনা আকৃতি লৈছে, ধুনীয়া আল্পনা হৈ গৈছে। তেওঁলোকে যথেষ্ট সময়ো লাগিছে এইখিনি কৰোঁতে। এয়া দেখিবলৈ পাইছে, দেখিছেনে কি ধুনীয়া হৈ গ'ল। গ্লিটাৰ থকা, বালিচন্দা থকা ফাকুৱাৰ লগত মিক্স কৰি পেলাই এনেকৈ দি দিছে। তাৰ ওপৰত এগছ চাকি, এয়া হেংদাং আৰু 3খন শৰাই সজাই থৈছে। দৰা কইনা ইয়াৰ সন্মুখতে বহিব আৰু বিবাহ সম্পন্ন হ'ব। এয়া আমাৰ ওচৰৰে কবিতা বাৰ বিয়া হয়। এয়া অলপ মই নাছিলোঁ, কইনাও নাছিলে, কইনাৰ লগতে আমি সকলোৱে অকণমান যোগ কৰিলোঁ। খুব আনন্দৰ মুহূৰ্ত। মানুহজনে মোক ভিডিঅ' কৰি আছিলে আৰু এয়া পিছফালৰ পৰা কইনা বায়েকো আহিলে। এয়া ওচৰৰে এয়া কইনা আৰু মই নাচি আছোঁ। ওচৰৰ খুৰী, কইনাৰ মাক, বা এগৰাকী, সকলোখিনি আছে। এয়া দৰা অহা পৰ্ব, দৰা আদৰিছে সকলোৱে, চাউল ছটিয়াইছে। যিহেতু আজিকালি নছটিয়াই বাৰু, কিন্তু ছটিয়াইছে আৰু সৰু সৰু মইনাহঁতে চাউল ছটিয়াইছে, স্প্ৰে মাৰিছে। তাৰপিছত এয়া মাকে দৰাক আদৰি আনিছে। এয়া জোৰানাম গাই আদৰি আনিছে তেওঁক। খুবেই এটা সুন্দৰ পৰিৱেশ। আপোনালোকক চেষ্টা কৰিম। তেওঁ গাইছে কইনা লাগে যদি আহি থাকা চুঁচৰি বুলি। জোৰানাম থাকেই যিহেতু জানেই আপোনালোকে, সকলো জেগাতে জোৰানাম থাকে, সকলো জেগাই বেলেগ বেলেগ হয়। এয়া আচলতে ডিব্ৰুগড় চৰাইৰ পৰা আহিছে দৰা, আৰু কইনা আমাৰ যোৰহাটৰ মালোৱালি অঞ্চলৰ। এয়া দৰা লগত সখী আহিছে। তেওঁলোক চকলঙৰ সন্মুখতেই বহিছে, চকলং মণ্ডপৰ সন্মুখতেই তেওঁলোক বহিছে। কইনা আহিবলৈ এতিয়াও কিছু সময় বাকী। মই যিহেতু ইমান দেৰিলৈ নাথাকিলোঁ, এতিয়া সময় কমেও ৰাতি 12 বাজি গ'লেই চাগে ইমান সময়খিনিলৈকে। সেইটো কাৰণে পাছদিনা মোৰ মানুহজনৰ হাজবেণ্ডৰ অফিচো আছিলে, যথেষ্ট কামো বাকী, সেইটো কাৰণে মই গুচি আহিলোঁ। বাকী ইমানেই। দৰাক মই মুখৰ ৰুমাল গুচাবলৈ কৈছোঁ, মই বোলো চাই পেলাই যাওঁগৈ। দৰাই কিন্তু ৰুমালখন নুগুচালে বাৰু, ভাবিছে আমি জোকাই আছোঁ। নাজানো, তাইক কইনা আহিলেহে চাগে ৰুমাল গুচাম বুলি ভাবিছে, সেইটো কাৰণে নুগুচালে নেকি। মোৰ লগতে আৰু এগৰাকী বন্ধু আছিলে, তেওঁ মোক কৈ আছিলে এয়া চাকি বন্তি জ্বলোৱাৰ পৰ্ব। কইনাৰ দেউতাকে প্ৰথম গছ বন্তি জ্বলাই দিছে চকলং। তেওঁলোকে কিবা এটা তেওঁলোকৰ ভাষাতে দোৱান কৰিছে, আহোম ভাষাত দোৱান কৰিছে। তেওঁ আৰু কেইবাজনো চাকি জ্বলাব লাগিব, তাৰপিছত বেলেগ এজনে হেল্প কৰি দিব, সহায় কৰিব। ইমানেই।